নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালে আছে। আমিও ভালে আছোঁ বাৰু। আমি আজি নিশাৰ ভাগত ব্লগ বনাইছোঁ। আপোনালোকে দেখিছে এতিয়া ক'ত যাই আছোঁ বাৰু, ভাবকচোন আমি ক'ত যাই আছোঁ আমি নীলদাৰ অনুষ্ঠান চাবলৈ। নীলদা আহি আছে আমাৰ সোণেহাৰত। সোণেহাৰ কোনঠানিত আছে হয়তো আপোনালোকে নাজানিব পাৰে বা কিছুমানে জানে। ৰঙিয়াৰ পৰা আহিব লাগে দিয়ক অকণমান, তাত আছে আজি আমাৰ নীলদাৰ অনুষ্ঠান। যাই আছোঁ আমি নীলদাৰ অনুষ্ঠান চাবলৈ। আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই সম্পূৰ্ণ ৰূপ। নে কি কোৱা দাদা? বঢ়িয়া বলক। আমাৰ ইউটিউব চেনেল মৰমৰ বান্ধৱ নাই বোলো আমাক নিশা আমি গৈ আছোঁ আজি সোণেহাৰত। जानदा है दिल ये तू जान दिए तू, तेरे बिना मैं न रहूं मेरे बिना तू। कित चलिए तू कित चलिए तू कित चलिए, काटू कैसे राता ओ सावरे, जिया नहीं जाता सुन बावरे। के राता लंबे रे कटे तेरे संग यारे, के राता लंबे रे कटे तेरे संग यारे। चम 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 अंबरा दे तारे कहंदे ने सजना, तू ही चंद मेरे इस दिल दा मन ले वे सजना। तेरे बिना मेरा होवे ना गुजारा, छड़ के ना जावियो मैनू तू ही है सहारा। काटू कैसे राता ओ सावरे, जिया नहीं जाता सुन बावरे। के राता लंबे रे कटे तेरे संग यारे, के राता लंबे रे कटे तेरे संग यारे। বহুত আছে বঢ়িয়া।
আমি এটা নতুন গান কৰিছিলোঁ এই গানটো চাগে শুনিছে ক'ৰবাত আপোনালোকে অকণমানকৈ হ'লেও যিসকলে শুনিছে গাই যাব মোৰ লগত রঙ্গর খাদি বাহাদুর শুনিছে গানটো শুনিছে নাই দূর দূর করবো দেখো হৃদয়কু পাহাড়ি প্রকৃতি গাব পাৰিব মোৰ লগত আমাৰ চেষ্টা কৰিছোঁ আপোনালোকে কিমান ধুনীয়াকৈ গাব পাৰিছে নীলাকৈ তোৰ চকুত জ্বলি যায় খুদি চাবা বুজি পায় জোৰটো নাই অকণমান জোৰে গাব লাগিব মানে অকণমান জোৰে গালে শুনিম মই নীলাকৈ তোৰ চকুত জ্বলি যায় খুদি চাবা বুজি পায় রঙ্গর খাদি তমন্না দূর দূর কইব দেখো মালিদ অঙ্গে পানিতে এতিয়াও জোৰটো অহা নাই এতিয়াও যেন ক'ৰবাত নাচ কৰি আছো আমি এইবিলাক ইমান নাচ কৰি থাকিলে কেনেকৈ হ'ব আকৌ বাৰ কলিজা এইহে জোৰ আৰু অকণমান জোৰে কলিজা এবাৰ সুধিছা চকুৰ ইশাৰা রঙ্গর খালি তমন্না বাহাদুর ছত্রে দূর দূর কইব দেখো হৃদয়কু অকণমান কিবা খাওঁ অলপ আমি গৈছি ধুনীয়া সি প্ৰগ্ৰেম ধুনীয়া দেই গৰম খানি গ'লো গৈ আছোঁ বাৰু দেই চাই থাকক আপোনালোকে অকমান গা উঠিছে দেই পুনৰবাৰ হাত চাপৰে এইখিনিতে কৈছো পুনেপুৰৰ ল'ৰাবিলাক একদম খুচ আৰু আমাৰ মহিলাসকলৰ এটা জোৰদাৰ হাত চাপৰি হ'ব লাগে দেই খুব ধুনীয়া সহযোগ তেওঁলোকৰ মহিলাসকলে যেনে তেনে আজি পুনেপুৰৰ আমাৰ ডেকাসকলৰ বচাইছে আৰু নাচটো দেই
মেইন বুলি কথা নাই, আমাৰ পৰিচালনাত কেইবাগৰাকীও আছো। আমি যিমানখিনি পাৰো চেষ্টা কৰি আছো। দেৰিকে হ'লেও আপোনালোকক ৰঙালী বিহুৰ বহুত বহুত শুভকামনা জনাইছো আৰু আশীৰ্বাদ কৰিব। আমাৰ বহুত সংগীতৰ অনুষ্ঠান আছে, আমি যাতে সুচাৰুৰূপে পৰিচালনা কৰি যাব পাৰো।
ধন্যবাদ। এতিয়া আমি আকৌ সংগীত নাটক চাবলৈ আগবাঢ়ি গৈছোঁ। ধন্যবাদ দাদা। থেংক ইউ ছ' মাছ। বহুত বহুত ধন্যবাদ। Guys, আমি নীলদাৰ অনুষ্ঠান চালোঁ, খুবেই ভাল লাগিলে। আপোনালোককো কিছুমান গানৰ মানে প্ৰায়বোৰ গানৰে ভিডিঅ'বোৰ আমি দি দিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। যিহেতু আমাৰ নতুন চেনেল হয়, এইখিনি আৰু বাকী মৰম বিচাৰিছোঁ আপোনালোকৰ। যাক ৰাতিও আমি কেইটা বাজি পাৰ হৈ গ'ল চাগে। যিয়ে নহওক বাৰু খুবেই ভাল লাগিলে অনুষ্ঠানটো চাই। ঠিক আছে বাৰু, লাভ ইউ, জয় আই অসম। আৰু ৰঙালী বিহুৰ বহুত 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 শুভেচ্ছা যাচিলোঁ দেই আপোনালোকক। মৰমৰ বান্ধৱন ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোকক আকৌ এবাৰ ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ। हीरा दो